বন্ধুসকল এইবাৰ সিনেমাত নহয়, এইবাৰ আমাৰ অসমত সিনেমাৰ কায়দাৰে তিনিজন পাখণ্ডই এজনী নৱম শ্ৰেণীৰ ছাত্ৰীজনীয়ে কি কৰিছে, খোজকাঢ়ি গৈ আছিলে। খোজকাঢ়ি যোৱাৰ অৱস্থাত সেই ছাত্ৰীজনীক ফলো কৰিছে তিনিজন পাখণ্ডই। গাড়ী লৈ পিছে পিছে আহিছে আৰু গাড়ীৰ পৰা নামি ছোৱালীজনীক মুখত অপা মাৰি ধৰিছে যাতে কোনো ধৰণৰ আৱাজ কৰিব নোৱাৰে। আৰু এজনে কি কৰিছে, গাড়ীৰ দৰ্জা খুলি দিছে আৰু এজনে গতিয়াই গাড়ীৰ ভিতৰত সোমাই অপহৰণ কৰি মোটামুটি 1-1.5 কিলোমিটাৰ দূৰত এটা ডাঙৰ পুখুৰীৰ কাষত লৈ গৈছে। বেহুচৰ ইনজেকশ্যন দি ছোৱালীজনীক বেহুচ বনাইছে আৰু এজনকে এই পাখণ্ডকেইটাই ধৰ্ষণ কৰিছে। 1-1.5 ঘণ্টাই এই কাম কৰাৰ পিছত যেতিয়া এই ছোৱালীজনীৰ হুঁচ আহিছে, তেতিয়া ছোৱালীজনীয়ে দেখে মোৰ এই অৱস্থা। তেতিয়া চুচুৰি এজনী বান্ধৱীৰ ঘৰত চুচুৰি গৈছে আৰু কৈছে যে মোৰ লগত এনেকুৱা অন্যায় হৈছে, এনেকুৱা কাম কৰিছে 3 পাখণ্ডই। এই 3 পাখণ্ডৰ নাম হৈছে ৰৌনক জ্যোতি, জয়ন্ত আৰু সমীকৰণ। এই 3 পাখণ্ডই চিনেমাৰ কায়দাৰে এই ছোৱালীজনীৰ জীৱন ধ্বংস কৰিলে। ছোৱালীজনীয়ে এই কথা উল্লেখ কৰিছে নিজৰ বান্ধৱীৰ লগত। বান্ধৱীৰ ঘৰত যাই এই কথা উল্লেখ কৰাৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বন্ধুসকল, আপোনালোকে কি ভাবে, আমাৰ এই দেশৰ আইন প্ৰশাসনে এইবোৰ লৈ কিয় কঠোৰ নহয়? এই ধৰ্ষণ কাৰ্যক লৈ কিয় এতিয়ালৈকে চুপচাপ হৈ থাকে? কাৰণ এনকাউণ্টাৰ কৰি লগে লগে এইবোৰক গুলিয়াই মাৰিব লাগে। যিসকল এইবোৰ কাম কৰে, মোৰ হিচাপত এইসকল লোকক অতি সোনকালে ধৰি কেনে লগে লগে এনকাউণ্টাৰ কৰিব লাগে। বন্ধুসকল, আপোনাৰ মতামত জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় আই অসম।